নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটি নতুন টপিক লৈ আহিছোঁ আপোনালোকলৈ। এজন বন্ধুৱে কৈছিল যে চাহ খেতিত কিমান উৎপাদন হয়, কেনেকৈ হয়, ভিডিঅ' সহকাৰে বনাই দেখাবচোন। আহকচোন ভিডিঅ'টো আগবঢ়াই নিওঁ। এতিয়া এবিঘা চাহ বাগানত সাপ্তাহিক প্লাগিং কৰিলে 70 পৰা 100 কেজিলৈ পোৱা যায়। এতিয়া বৰ্তমান চাহপাতৰ দাম হৈছে 30 টকা। এতিয়া 30 টকা হ'লে 100 কেজি পাত যদি প্লাকিং কৰে 3000 হয়গৈ, আৰু কষ্টিং হয়গৈ প্লাকিঙৰ 1000 টকা, মাইনাছ 1000 কৰিলে 2000 টকা থাকিব। 2000 টকাৰ ভিতৰত আকৌ ফাৰ্টিলাইজাৰ, ওডিচাইড, ইনচেক্টিচাইড দৰৱ ব্যৱহাৰ কৰিবলগীয়া হয়। দৰৱ আৰু ফাৰ্টিলাইজাৰ মিলাই মাইনাছ 1000 টকা কৰি দিছোঁ। এতিয়া এসপ্তাহত এবিঘা বাগানত থাকে আপোনাৰ 1000 টকা। এতিয়া মাহটোত 4 ৰাউণ্ড হয়। একবিঘা বাগানত প্লাকিং কৰিলে 4 ৰাউণ্ডত আপোনাৰ মাহেকত 4000 টকা উৎপাদন হয়। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ চেনেলৰ সকলো বন্ধুবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাই বাই।